আপোনালোকে শান্তিয়ে পাব আৰু ভালেই পাব আৰু তেনেকুৱা কোনো দফা আপুনি দেখিবলৈ নাপাব যিটো নেকি বৃহত্তৰ অসমীয়া জাতি বা যিটো অসম বুলি কয় ইয়াৰ ভূখণ্ডৰে কথা হওক বা বিভিন্ন কথাই হওক জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি অহা ইয়াত একো বিচুতি নাথাকিব ইয়াত সকলোৰ কাৰণে ভালেই থাকিব যি থাকিব গতিকে আমাৰ যিটো দুটা চুক্তি আগত হৈ গ'ল BSc চুক্তি এই BSc চুক্তি হোৱাৰ সময়ত অলপ চলপ ৰিয়েকশ্যন হৈছে যদিও বেছি হোৱা নাছিলে BTC চুক্তি যেতিয়া হ'ল তেতিয়া অলপ ৰিয়েকশ্যন আহিল এই চুক্তিটো লৈ পেলাই আৰু এই তৃতীয় চুক্তিখন হ'ল এই চুক্তিখনৰ আগত কিছুমান ৰিয়েকশ্যন আছিলে কিন্তু চুক্তি হোৱাৰ পিছত খুব বেছি ৰিয়েকশ্যন দেখিবলৈ পোৱা নাই কিন্তু চুক্তিটো হৈ যোৱাৰ ৩-৪ মাহ পিছত কিছুমান মানুহে ক'ব বিচাৰিছে আৰু প্ৰথম সেইটো আৰম্ভ কৰিছে বড়ো মানুহে মানে আমাৰ বড়ো ৰাজনৈতিক নেতাবিলাকে আৰম্ভ কৰিছে এই চুক্তিটো ভাল নহয় বুলি পেলাই প্ৰথম কথা মই ছাৰৰ কথাটো ক'ব বিচাৰিছোঁ যে এই চুক্তিখনত বিভিন্ন মানুহক কিয় জড়িত কৰা হোৱা নাই উত্তৰ পূৰ্বাঞ্চলত এতিয়ালৈকে 29খন চুক্তি হৈ গ'ল প্ৰতিটো চুক্তি মই মুখাসৰ নাই কিন্তু চব পঢ়ি চাইছোঁ মই ষ্টাডি কৰি কাৰণ উত্তৰ পূৰ্বাঞ্চলত পিছ বিনিময়ৰ কাৰণে যিবিলাক মিছন লৈ আছে কেতিয়াবা হোম মিনিষ্ট্ৰীৰ ছেমিনাৰবিলাকক ময়ো ইনভাইটেড হোৱা আছিলোঁ যদিও মই এপছুত আছিলোঁ মোৰ ফলত কিছুমান মানুহে বিশ্বাস কৰি উত্তৰ পূৰ্বাঞ্চলত কেনেকৈ শান্তি প্ৰতিষ্ঠা কৰা যায় এই বিষয়টো লৈ পেলাই যেতিয়া ছেমিনাৰ হয় আলোচনা হয় তেতিয়া মোকো মাতিছিলে আৰু তাত মই পাইছিলোঁ উত্তৰ পূৰ্বাঞ্চলত এতিয়ালৈকে 29খন চুক্তি হৈ গ'ল এইখন চুক্তিটো লৈ 30খন চুক্তি এই 30টা চুক্তিৰ কোনো এটা চুক্তি আজিলৈকে 100% ছাকচেছফুল হোৱা নাই আৰু ৰূপায়ণ হোৱা নাই প্ৰথম কথা ছেকেণ্ড কথা কোনো এটা চুক্তিকাৰীৰ বাহিৰে বেলেগ জনগোষ্ঠীৰ মানুহ ইনভল্ভ কৰা নাই আজিলৈকে কাৰ্বিৰ লগত চুক্তি হৈছে কোনো বেলেগক ৰাখা নাই নাগাৰ লগত আগতেও চুক্তি হৈ গৈছে খাচীৰ লগত চুক্তি হৈছে এই যিটো মানে ছাৰে কৈছে এই চুক্তিটো তেনেকুৱাই আহি আছে চুক্তি কৰাৰ সময়ত গভৰ্ণমেণ্টে চাই কি কোনোবা প্ৰব্লেম ক্ৰিয়েট কৰিব নেকি প্ৰব্লেম ক্ৰিয়েট নকৰাকৈ তাৎক্ষণিকভাৱে চুক্তিটো কেনেকৈ সম্পন্ন কৰিব পৰা যায় এইটো গভৰ্ণমেণ্টৰ এটা দৃষ্টিভংগী বা এইটো পলিচি এটা থাকে আৰু এইখিনি সময়ত চুক্তি কৰা মানুহবিলাকে ভয় কৰে এই চুক্তিখন নহ'বই নেকি চুক্তিখন নহ'লে আমাৰ কি হ'ব তেনেকৈ কিছুমান কথা পৰিৱেশ আহি যায় য'ত নেকি এই কথাবিলাক মানে অলপ তল পৰি যায় কি সকলোৰে লগত আলোচনা কৰিব লাগে কিন্তু গভৰ্ণমেণ্ট যিটো পক্ষ আছে তেখেতসকলৰ ইণ্টেলিজেন্স থাকে IB থাকে CID থাকে SB থাকে সেইবিলাকে কিন্তু তলে তলে ইনফৰমেশ্যনবিলাক লৈ লয় অকল আমাৰ ক্ষেত্ৰত নহয় গোটেই ভাৰতত যি চুক্তিয়ে নকৰক কিয় কাশ্মীৰৰ যেতিয়া কাশ্মীৰটো 3টা খণ্ড কৰিলে কি লাডাখটো এটা ইউনিয়ন টেৰিটৰি বনালে এই মানে কাশ্মীৰটো কৰিলে ইয়াৰ আগতো ইণ্টেলিজেন্স ইনপুটটো লৈ লৈছে আৰু সেইকাৰণে কাশ্মীৰত তেখেতসকলে আপোনালোকে আমি চবে দেখিছোঁ কি এমাহ আগৰ পৰা আৰ্মি পুলিচ পঠাই দি গোটেই কাশ্মীৰখন কেনেকৈ কৰি পেলাইছে ফাৰুক আব্দুল্লাকে আদি কৰি 3জনকৈ চিফ মিনিষ্টাৰক তাতে হাউচ এৰেষ্ট কৰি থৈছে প্ৰাক্তন চিফ মিনিষ্টাৰক তাৰপিছত কাশ্মীৰখন 3টা বিভাজন কৰি দিছে গতিকে এইখন চুক্তি ভাৰত চৰকাৰ অসম চৰকাৰে যে ইয়াৰ ভিতৰৰ মানুহবিলাকৰ মনৰ কথাটো এজনকৈ সোধা নাই যদিও তেখেতসকলে ইনপুটবিলাক হয়তো লৈ লৈছে আৰু যিটো মডেলিটি আছিলে সেই মডেলিটিটো লয় মানে বিভিন্ন মানুহ তেখেতসকলে দেখুৱাইছে ইণ্টাৰনেলি যিটো নেকি তেখেতসকলে আজি হয়তো নাম ধৰি নক'ব এইটো কোনোবা সাহিত্যৰ লিডাৰ হ'ব পাৰে আৰু তেখেতেও কৈ নল'ব কি এইটো মই চাইছিলোঁ কিন্তু তেখেতে চাইছে কি এইটো দি কাৰোবাৰ ক্ষতি হ'ব নেকি আৰু মই গভৰ্ণমেণ্টক জাষ্টিফাই কৰি কথাটো কোৱা নাই এখন দেশৰ মানুহ হিচাপে দেশৰ ছিষ্টেমৰ কথাটো মই 10 বছৰত যিটো বুজি পাইছোঁ কি কথাটোহে মই কৈছোঁ এতিয়া কথা হৈছে এইখন চুক্তি কিয় কৰা হ'ল এইখন চুক্তি কৰা হ'ল প্ৰথমতে কৈছে কি শান্তি চুক্তি শান্তিৰ যিটো পৰিভাষা যিটো ডেফিনিশ্যন এইটো NDP 4টা গোটেই অস্ত্ৰ জমা দি ঘৰত আহে 100% শান্তি বুলি মানুহে নক'ব পাৰে কাৰণ শান্তি আনিবৰ কাৰণে বিভিন্ন কাৰক আছে বিভিন্ন সোর্স আছে বা যে বিভিন্ন ফেক্টর আছে এই ফেক্টরবিলাক যদি 100% সমাধান কৰিব নোৱাৰে শান্তি এটাও 100% নাহিব এতিয়া আমি কোনটো শান্তি আনিব বিচাৰিছো যেটো কি ভাল নালাগে এনি টাইম এটা সিচুৱেচন হ'ব পাৰে যে আপোনাৰ ডেকা ল'ৰা হাতত বন্দুক আছে
সি যদি কালি কিবা এটা চিন্তা কৰি যদি গলিটো ফুটাই দিয়ে, বোমা এটা পেলাই দিয়ে, কিবা এটা কৰি দিয়ে, ইয়াত মানুহ মৰিব। ইয়াত বড়ো মানুহ মৰিব পাৰে, কোনোবাও মৰিব পাৰে। আৰু এইটো আমি ক'ব নোৱাৰিম কি তুমি কিয় ইয়াক মাৰিছা, কাৰণ সি উগ্ৰপন্থী হোৱাৰ দিনা, বন্দুক লোৱাৰ দিনা, বা সেই সংগ্ৰামী, সশস্ত্ৰ সংগ্ৰামী হোৱাৰ দিনা সি নিজৰ ঘৰ দুৱাৰ, মাটি বাৰী, মা দেউতা, নিজৰ জাতি জনগোষ্ঠী চব পাহৰি গৈছে। নামত সি কৈছে কি মোৰ জাতিৰ কাৰণে সি সংগ্ৰাম কৰিছেও সি, তাকো আমি লৈ কৰিব নোৱাৰো। আজি আলফাই অসমীয়া জাতিৰ কাৰণে কাম কৰিছে, বড়োৰ কাৰণে হয়তো এনডিএ কাম কৰিছে, বা আদিবাসী আমলাই আদিবাসীৰ কাৰণে কৰিছে, কিন্তু কোনো এনচিঅৰ কৰিব নোৱাৰে কি ইয়াৰ বোমাটো যিটো মানুহ মৰিব সেইটো মানে তাৰ শত্ৰুপক্ষ হৈ মৰিব, কোনো মৃত্যুও কৰিব পাৰে। সেইকাৰণে আমাৰ এটা এপ্ৰ'চ যিটো আছিলে কি ইয়াত ফিজিকেল কনফ্লিক্ট হ'ব পৰা যিটো মানে ফেক্টৰ সেইটো নাইকিয়া কৰিব লাগে। আৰু সেইকাৰণে 2009 চনত আমি ঠিক কৰিছিলোঁ অস্ত্ৰ আৰু হিংসামুক্ত এটা সমাজ গঢ়িব লাগে। কিন্তু 2009 চনত নিখিল বড়ো ছাত্ৰ সন্থাৰ থাকি আমি এইটো মানে চিন্তা কৰি কোকৰাঝাৰত ডিক্লেয়াৰ কৰিছিলোঁ। আৰু সেইটো কৰাৰ কাৰণে, সেইটো কৰাৰ মূল কাৰণটো কোনো বেলেগ জনগোষ্ঠী নাছিলে, বড়োৰ মাজতে ভাতৃঘাতী সংঘৰ্ষ হয় প্ৰায় 7, 8, 9, 10 এই 4টা বছৰত প্ৰায় 150 জন মানুহ মৰিছিলে। ইয়াত কোনো অসমীয়া লোক নাই, ইয়াত কোনো বঙালী লোক নাই, ইয়াত কোনো বেলেগ জনগোষ্ঠীৰ লোক নাই, বড়োৰ মাজত মাৰামাৰি কৰি মানুহ মৰিছিলে। তেতিয়া আমাৰ প্ৰশ্ন আহিছিলে কি এইবিলাক কিয় প্ৰয়োজন আছে, জাতি গঠনৰ প্ৰক্ৰিয়াত, জাতি উন্নয়নৰ প্ৰক্ৰিয়াত কামত এইবিলাক প্ৰয়োজন আছে নেকি? তো তেতিয়াই এটা ডিচিশ্যন ল'লো কি আমি চবে মিলি পেলাই অস্ত্ৰমুক্ত এটা সমাজ গঢ়িব লাগে। আৰু এই যাত্ৰাটো আৰম্ভ কৰি আমিও আন্দোলন পুনৰ কৰিছিলোঁ। আন্দোলনৰ প্ৰয়োজন আছিল না নাছিল এই সময়ত মানে এইটো বিবেচনা কৰি পেলাই আমিও আন্দোলন কৰিছিলোঁ। কিন্তু 2010 আপোনালোকে দেখিছে যিটো আন্দোলন আমি আৰম্ভ কৰিছিলোঁ, আমাৰ মাজত ঠিক কৰিছিলোঁ এই আন্দোলন যাতে কাৰো মূৰত এটাও কিল নপৰে, কাৰো মূৰত মানে এটাও লাঠি নপৰে, কোনো গুলি খাব লগা নহয়, এটা নন ভাইলেণ্ট ৱেত আমি কামটো কৰিব লাগিব। তেনেকৈ আমি কামটো আৰম্ভ কৰিলোঁ। আৰু গভৰ্ণমেণ্টৰ লগত আলোচনা কৰি মাজতে আলোচনা হয় আৰু বন্ধ হয়, আলোচনা হয় বন্ধ হয়। কেতিয়াবা অসম চৰকাৰৰ সদিচ্ছাটো একদম জিৰ' হৈ যায়, অফিচাৰবিলাকৰ কেতিয়াবা সদিচ্ছাটো জিৰ' হৈ যায়। এইটো উত্থান পাতান গৈ এই মানে 2020ত এটা চুক্তি হৈ গ'ল। এতিয়া চুক্তিৰ মূল উদ্দেশ্যটো আছে শান্তি প্ৰতিষ্ঠা কৰা। আৰু আজি অন্তত অফিচিয়েলি কোনোবা যদি মনে মনে এটা বোমা লুকাই থৈছে, পিস্তল লুকাই থৈছে, মই এইটো নাজানো, কিন্তু অফিচিয়েলি সশস্ত্ৰ সংগ্ৰামী যিবিলাক অস্ত্ৰ লৈ সংগ্ৰাম কৰিছিলে সেইবিলাক আমাৰ মাজত এতিয়া অফিচিয়েলি আমাৰ নাই, তেখেতে নৰ্মেল জীৱনত আহি গ'ল। এইটো এটা উদ্দেশ্য, মেইন উদ্দেশ্য। ছেকেণ্ড উদ্দেশ্য আছিলে কি বিটিচি চুক্তি হোৱাত কিছুমান আঁকোৱাৰ হৈ গ'ল। এই ডাঙৰ আঁকোৱাৰ ভিতৰত প্ৰথম আঁকোৱা চবে যোৱা 17 বছৰত যিটো ফেচ কৰিছে, আমিও ফেচ কৰিছোঁ, এইটো হ'ল ভূমিৰ সমস্যা। ভূমিৰ সমস্যাক সমাধান কৰিব পৰা নাই যোৱা 17 বছৰ। আৰু এই কাৰণে চৰকাৰখন যিহেতু বড়ো মানুহে ইয়াত চিফ হৈ আছে, যেনেকৈ অসমৰ অসমীয়া মানুহ চিএম হোৱাৰ কাৰণে চবে আঙুলি টোৱাই, আৰু আঙুলি টোৱাৰ লগে লগে কোনোবা অসমীয়া চিএমক আঙুলি টোৱা মানে অসমীয়া জনগোষ্ঠী তাত ইণ্টাৰেক্টিভ লাগে। ঠিক তেনেধৰণৰ ইয়াত বড়ো যিহেতু চিফ হৈ আছে, বড়ো চৰকাৰ চলি আছে, ইয়াত আমি আলোচনা কৰিছোঁ, চেমিনাৰ কৰিছোঁ যে ক'ত প্ৰব্লেমটো হৈ আছে। যোৱা 17 বছৰত ভূমি ট্ৰেন্সফাৰ হোৱা নাই, ভূমি পাট্টা হোৱা নাই। আৰু ইয়াত মানে কোৱা হৈছে কি বিভিন্নজনে কৈছে যে ভূমি পাট্টা আৰু কেতিয়াও নাপাব, ইয়াৰ পৰা গুচি যাব লাগিব, খেদি পঠাব, বিভিন্ন কথাবিলাক কৈছে, যাৰ কাৰণে এটা সংকীৰ্ণ হৈ গৈছে। কিন্তু আইনখন আপোনালোকে কৰিছোঁ, আমিও কৰিছোঁ। অসমত ভাৰতত যিটো আইন আছিলে 1886 লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট, আইনটো হ'ল 1886 ব্ৰিটিছে বনোৱা আইন। 1947 চনৰ পিছত কিছুমান সংশোধন আহিছে, সৰু সৰু সংশোধন। ইয়াত কিছুমান বেলেগ ব্লক সৃষ্টি কৰিছে, কিবা কিবি কৰিছে, কিন্তু খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰ দিয়াৰ যিটো মানে সংবিধানত থাকিব লাগে এইখিনি সম্পূৰ্ণ কৰা হোৱা নাই। বহুত দাবী উঠিল, আমাৰ মানে চৰণীয়া পথাৰ নাই, মানে নদীৰ মাটি, অমুকৰ মাটি, ফৰেষ্টৰ মাটি বেদখলৰ বহুত মানে আলোচনা বিলোচনা হ'ল। ইয়াৰ পিছত 2019 চনত এই 2018 হৰিশংকৰ ব্ৰহ্ম তেখেতৰ নেতৃত্বত এটা কমিটি বনাই দিয়া হ'ল। কমিটিখন ৰিপৰ্ট ল'লে 3 মাহ 4 মাহ, ইয়াৰ পিছত কমিটিখন দুভাগ হৈ গ'ল। কমিটিখন একদম মিৰু বিভাজন হৈ গ'ল দুভাগ। পিছত কমিটিৰ ৰিপৰ্ট ছাবমিট কৰিলে কি খিলঞ্জীয়া মানুহৰ ভূমিৰ নিৰাপত্তাটো কেনেকৈ দিব পৰা যায় আৰু নতুন এটা ভূমি আইন গঠন কৰিব পৰা যায় নেকি।
এইটো ড্ৰাফট হৈ গ'ল, গভৰ্ণমেণ্টে এতিয়া বিলটো পাছ কৰিলে চাগে। আনফালে কি হ'ল, কাউন্সিলত এইটো যিটো BTC কাউন্সিল, ইয়াক ৰেভিনিউ ডিপাৰ্টমেণ্টক হস্তান্তৰ কৰা হ'ল 2005 চনত। 2005 চনত ৰেভিনিউ ডিপাৰ্টমেণ্টক হস্তান্তৰ কৰিছে, ঠিকে আছে, কিন্তু কি হ'ল, ৰেভিনিউৰ কামটো কৰাৰ কাৰণে কোনো ডিপাৰ্টমেণ্ট ইয়াত নাই, বিভাগীয় কোনো অফিচাৰ নাই, একো নাই। আৰু ৰেভিনিউটো যোনে অসমত কাম কৰি আছে সেইটো হ'ল SDO চিভিল আৰু DC, আৰু BTC SDO চিভিল DCৰ একো কাম নাই। যদি SDO চিভিল আৰু DCটো কাউন্সিলৰ একো কামেই নাই, তেখেতসকলে একো কৰিব নোৱাৰে, অকল মচলপুৰত বহি ক'ৰবাত আইনজনিত কিবা ঘটনা হৈছে ল' এণ্ড অৰ্ডাৰ, সেইটোহে মানে তেখেতসকলে চাব পাৰে, ইয়াৰ বাহিৰে একো কৰিব নোৱাৰে। চুক্তি কৰা সকলে ভাবিছিলে এইবিলাক কাম কৰাৰ কাৰণে DCৰ সমপৰ্যায়ত আমি বিষয়া নিয়োগ কৰিম, যাতে আমাৰ উন্নয়নৰ লগতে বাকী কামবিলাক কৰিব পাৰে, 2003 চনত। কিন্তু আপুনি DCৰ সমপৰ্যায়ৰ বিষয়া নিয়োগ কৰিব নোৱাৰে, কি APSC কেডাৰ হ'ব লাগিব, ACS পাছ কৰিব লাগিব, নহ'লে IS পাছ কৰিব লাগিব, আৰু এইটো নহ'লেতো DCৰ সমপৰ্যায়ৰ কোনো অফিচাৰ হ'ব। সেইকাৰণে যোৱা 17 বছৰত তেখেতসকলে কোনো এনেকুৱা অফিচাৰ এপইণ্ট কৰিব নোৱাৰিলে।